আজিৰ প্ৰশ্ন ভগৱান বুদ্ধই ক'ত জন্ম লাভ কৰিছিল উত্তৰ বোধগয়াত কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল উত্তৰ স্বামী দয়ানন্দ পাঞ্জাবী ভাষাৰ লিপি কোনটো উত্তৰ গুৰুমুখী ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো উত্তৰ কন্যাকুমাৰী ভাৰতৰ সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদয় হয় উত্তৰ অৰুণাচল প্ৰদেশত কোনটো ৰোগৰ চিকিৎসাত ইনসুলিন ব্যৱহাৰ কৰা হয় উত্তৰ ডায়াবেটিস কোনখন ৰাজ্যত বিহু বিখ্যাত উত্তৰ অসমত আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে উত্তৰ ভিটামিন সি ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ উইলিয়াম বেন্টিং কোনখন দেশত কাকত আৱিষ্কাৰ কৰা হৈছিল উত্তৰ চীন দেশত গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল উত্তৰ সিদ্ধাৰ্থ ধন্যবাদ সাবস্ক্ৰাইব কৰিব চেনেলটো